হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটি মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সেইটো হ'ল আমাৰ পিছফালৰ দৃশ্য। বহুদিন নেৰানেপেৰা বৰষুণ পৰি আছে, তো আজি অকণমান ৰ'দ দিছে, বতৰটো বহুত ভাল লাগিছে। চ' পিছফালে অকণমান আহিলোঁ আৰু আহি এয়া চাওকচোন, আমাৰ পুখুৰীত বহুত ধুনীয়াকৈ গৰৈ মাছ দুটা পোৱালি দিছে আৰু পোৱালিবিলাক ওপৰে ওপৰে ভাহি আছে, মাকটো তলত। পোৱালিবিলাকক লগত লৈ লৈ ঘূৰি আছে আৰু মই মনে মনে আহি চাইও আছোঁ, ভিডিঅ' কৰি আছোঁ। এয়া চাওকচোন, এয়া ক'লা ক'লা দেখা যায় যে, মোবাইলত মানে ভালকৈ নুঠে তলত যে, আৰু পানীটো অলপমান ৰঙা ৰঙা, সেইকাৰণে মানে দেখা নাযায় ভালকৈ। আৰু এয়া হ'ল আমাৰ পুখুৰীটো, মাছ দিয়া হৈছে বহুত এইবাৰ। আৰু এয়া চাওক গৰৈ মাছটো মই দেখি আছোঁ, কিন্তু আপোনালোকে ভালকৈ দেখা নাপাব পাৰে। আৰু এতিয়া সেইপিনে বিলটোৰ সেইফালে আহিলোঁ। এয়া হেলনীয়াকৈ গছডাল পৰি আছে আৰু ইয়াতে হাঁহবিলাক চৰি আছে। এয়া আমাৰ ৰাজহাঁহকেইটা বহুত ধুনীয়াকৈ সাঁতুৰি আছে ইয়াতে। আৰু ইপিনেদি চাওক পানী গৈ আছে, আৰু এইবিলাক মই চাই আছোঁ, প্ৰাকৃতিক সৌন্দৰ্য যিহেতু মই চাই বহুত ভাল পাওঁ, সেইকাৰণে চাই আছোঁ। আৰু ইপিনেদি অলপ অলপ মাছো গৈ আছে। এইবিলাকত বহুত মাছ থাকে জানেনে। সন্ধিয়া সময় যদি এইবিলাকত জাল পাতি থোৱা যায়, বহুত ধুনীয়াকৈ মাছ লাগে। আৰু এয়া হাঁহবিলাকৰতো আনন্দৰ সীমা নোহোৱা হৈ গৈছে। যেতিয়া পানী আহে আমাৰ ইয়াতে, হাঁহবিলাক আৰু ঘৰত নাথাকে, গোটেই হাঁহ মানে সেয়া বিলটোতে থাকে। আৰু এইবিলাক কিহৰ গছ আপোনালোকে নিশ্চয় চিনি পাইছে। হয়, এইবিলাক ঢেকীয়া শাকৰ গছ। আৰু মই চালোঁ কি ধুনীয়া ধুনীয়াকৈ ঢেকীয়াবিলাক ওলাই আছে, যিহেতু ৰখি নাথাকি অকণমান এমুঠিমান উঠাই ল'লোঁ, দুপৰীয়া সাজত ভাজিব পাৰিম বুলি। এয়া চাওকচোন, বহুত ধুনীয়াকৈ ঢেকীয়া হৈছে। আৰু এয়া মই গৈ আছোঁ ছিঙিবলৈ। জোকো আছে, যিহেতু আমাৰ ইয়াতে বহুত জোক আছে জানেনে, সেইকাৰণে ভয়ো লাগে। ভয় লাগিলেও মানে লাহে লাহে গৈ ছিঙি আছোঁ। এমুঠি হ'লে আমাৰ দুপৰীয়াৰ সাজটো বহুত ধুনীয়াকৈ হৈ যাব। আৰু এনেও বৰ্তমান সময়ত ঢেকীয়া শাক ভাজিটো বহুত ভাল লাগে। আপোনালোকে ঢেকীয়া শাক খাই ভালে নাপায় জনাবচোন। এয়া এমুঠি হৈ গ'ল আৰু হৈ যাব আমাৰ দুপৰীয়া সাজত। তো আজিৰ মোৰ মিনি ব্লগটো চাই আপোনালোকে কেনে পালে জনাব। আজিলৈ ইমানেই, বাই।